নমস্কাৰ আজি এটি বিশেষ হবলৈ সকলোৰ ওচৰত উপস্থিত হৈছো আজি কোনো ফ্যাক্ট ভিডিও নহয় আজি কোনো ফ্যাক্ট ভিডিও আলোচনা নকৰো এটো কোনো ফ্যাক্ট ভিডিও নহয় এটো কেৱল এটা আপোনালোকৰ ফাইনান্সিয়ালৰ লগত জড়িত এটা ভিডিও গতিকে আপোনালোকে এই ভিডিওটো চোৱাটো খুবেই দৰকাৰ সকলো পৰিয়ালকে দেখুৱাব আৰু সকলো বন্ধুবৰ্গ যিমানখিনি আপোনালোকৰ চিনাকি আছে সকলোতে শেয়াৰ কৰি দিব যাতে ভিডিওটো পাই যায় আৰু এটো খবৰটো সকলোৱে জনাটো এটো কাৰণে দৰকাৰ যে কাৰণ সকলোৱে নিজৰ পইচাটো সুৰক্ষিত ৰখাটো সকলোৱে বিচাৰে এটা যাতে মই কোন প্ৰত্যেককে বিচাৰে যে মোৰ পইচাখিনি সুৰক্ষিত হৈ থকা এই প্ৰতিষ্ঠানটোত গতিকে ময়ো জানিব লাগিব যে এই প্ৰতিষ্ঠানটোৱে এনেকুৱা কি কাম কৰে যে আমাৰ টকাখিনি ইমানখিনি কৰি পেলাই আমাক উভৰাই দিয়ে গতিকে আজি আমি আলোচনা কৰিম LIC বিষয়ে তো নিশ্চয় আজি LIC কথা সকলোৱে জানিব যে LIC আমাৰ টকাখিনি কি কৰে আৰু ক'ত ব্যৱহাৰ কৰে তো এনেকুৱা ইনফৰমেশন ভিডিও কি কৰে ইনফৰমেশন বিলাক কালেক্ট কৰোতে বহুত সময় লাগে গতিকে ভিডিও বনাটো এটা বহুত কষ্ট হয় গতিকে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰমেশন ভিডিও আপোনালোকৰ মিছ হৈ না যায় আৰু বস্তুটো শেয়াৰ কৰিব ভিডিওটো তো আজি ভিডিওটো বলক আৰম্ভ কৰো তো LIC কথা সকলোৱে শুনিছে গতিকে LIC যিখিনি পইচা আপোনালোকে জমা কৰে LIC সেইখিনি পইচা LIC কি কৰা আগতে আপোনালোকে এটো জানি লওক যে LIC আৰম্ভ হৈছিল 1 ছেপ্টেম্বৰ 1956 চনত 1 ছেপ্টেম্বৰ 1956 ত আৰম্ভ হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে বোম্বাইত তো LIC বৰ্তমান যিখিনি কি কয় কুল সম্পত্তি যিখিনি সম্পত্তি আছে সেইখিনি আছে 31,11,847 কোটি টকা ইমানখিনি মজুদ আছে এতিয়া LIC হাতত বহুত কোটি টকা আছে LIC হাতত তো এতিয়া LIC মুঠতে 4টা প্ৰডাক্ট ওপৰত কাম কৰে অৰ্থাৎ 4টা প্ৰডাক্ট আছে LIC আছে LIC এ 4টা প্ৰডাক্টৰ ওপৰত মুখ্য কাম কৰে এটা হল জীৱন বীমা যেহেতু সকলোৱে জানে আৰু এটা হল স্বাস্থ্য বীমা এটা হল বিনিয়োগ প্ৰবন্ধন আৰু এটা হল মিউচুৱেল ফাণ্ডৰ কথা প্ৰত্যেককে শুনিছে গতিকে এই 4টাৰ ওপৰতে মানুহেও নিজৰ পইচাখিনি বিনিয়োগ কৰি থৈছে মানে ইনভেষ্ট কৰি থৈছে গতিকে আপোনালোকৰ পইচাখিনি সম্পূৰ্ণৰূপে সুৰক্ষিত আছে আপোনালোকে চিন্তা নকৰিব এটোটা আপোনালোকে জানে তথাপি মই কিছুমান ইনফৰমেশন আপোনালোকক দিছো যে LIC আপোনালোকৰ পইচাখিনি কি কৰে এতিয়া আমি আলোচনা কৰিম LIC এ আপোনালোকৰ পইচাখিনি ক'ত বিনিয়োগ কৰে গতিকে তাৰ আগতে আপোনালোকে জানি লওক যে শেয়াৰ মাৰ্কেট হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান যেটো প্ৰতিষ্ঠানে ডাঙৰ কোম্পানী বিলাকৰ কি হয় IPO লঞ্চ কৰে তো সেই IPO ৰ ওপৰতে কি কৰে কোম্পানী বিলাকে নিজৰ যিখিনি অংশীদাৰ হয় কিছুমান সেল কৰি দিয়ে পইচাৰ কাৰণে কিছুমান পইচা প্ৰয়োজন হোৱাৰ কাৰণে কোম্পানীয়ে সেল কৰি যায় তো সেইটো ওপৰতে কি কৰে কোম্পানী বিলাকে এনেকুৱা LIC ধৰণৰ প্ৰতিষ্ঠান বিলাকে সেইবিলাক কিনি লয় তো এনেকৈ শেয়াৰ মাৰ্কেট বিলাক আৰম্ভ হয় শেয়াৰ মাৰ্কেটৰ ওপৰত বহুত শেয়াৰ মাৰ্কেটৰ ওপৰত ক'বলৈ গ'লে ভিডিওটো বহুত দীঘল হ'ব গতিকে আজি সেইখিনি নকওঁ কেৱল LIC আপোনালোকৰ পইচাখিনি ক'ত ইনভেষ্ট কৰে সেইখিনিৰ ওপৰত আলোচনা কৰিম তো LIC এ আপোনালোকৰ পইচাখিনি বহুতো ডাঙৰ প্ৰতিষ্ঠানৰ ওপৰত ইনভেষ্ট কৰে LIC এ বৰ্তমান যিখিনি কৰোনা পেণ্ডামিকৰ সময়ত যিমান টকা ইনভেষ্ট কৰিছিল সেই ইনভেষ্ট কৰা টকাখিনি হৈছে 2 লাখ কোটি টকা তো 2,60,000 কোটি টকা বৰ্তমান কি কয় LIC এ কি কৰিছে ইনভেষ্ট কৰিছে তাৰে 2 লাখ কোটি টকা ইনভেষ্ট কৰিছে শেয়াৰ মাৰ্কেটত আৰু 60,000 কোটি টকা ইনভেষ্ট কৰিছে কিছুমান ডেট ফান্ড কি মই পিছত কম ডেট ফান্ড আৰু সৰকাৰি যিবিলাক স্কিম হয় সৰকাৰি যিবিলাক কাম হয় তাত সেইবিলাকত ইনভেষ্ট কৰিছে LIC গতিকে বৰ্তমান কৰোনা পেণ্ডেমিকৰ সময়ত কেৱল দুটা প্ৰতিষ্ঠানে ভালদৰে চলি আছে এটা হল ফাৰ্মাসিউটিকেল আৰু এটা হল IT সেক্টৰ গম পাইছে বৰ্তমান কৰোনা সময়ত মানুহৰ কিমানখিনি মেডিচিন প্ৰয়োজন হৈছে গতিকে তাৰ ফলত কি হৈছে ফাৰ্মা কোম্পানী বিলাক বহুত মুনাফা কামাইছে মুনাফা বহুত উপাৰ্জন কৰিছে গতিকে LIC কি কৰিছে তাত ইনভেষ্ট কৰিছে টকাখিনি গতিকে এই খেলখন মই পিছত বুজাই দিম আপোনালোকে প্ৰথমে আজিটো চাই লওক
গতিকে আইটি সেক্টৰ আৰু ফাৰ্মা সেক্টৰ বিশেষকৈ দুইটা প্ৰতিষ্ঠানে ভাল উপাৰ্জন কৰি আছে গতিকে এলআইচিয়ে তাত ইনভেষ্ট কৰিছে আৰু যেটো ফাৰ্মাচিউটিকেলৰ ক্ষেত্ৰত বহুতো ফাৰ্মাচিউটিকেল থাকে যেনেকৈ লুপিন থাকে এলকম ল্যাব থাকে ফাইজাৰ থাকে যেটো ভ্যাকচিনৰ কোম্পানী ফাইজাৰ গতিকে তাত ইনভেষ্ট কৰিছে তাৰ ক্ষেত্ৰত আছে আইটি সেক্টৰত ইনফোসিস আছে আইটি সেক্টৰ বহুত আইটি সেক্টৰ আছে কিন্তু তাৰ ক্ষেত্ৰত ইনফোসিসে বহুতখিনি কাম কৰিছে সফটওয়্যাৰ ডাঙৰ সফটওয়্যাৰ কোম্পানী গতিকে তাত এলআইচিয়ে আপোনাৰ পইচাখিনি ইনভেষ্ট কৰিছে আৰু লগতে অটো সেক্টৰত কি আছে অটো সেক্টৰত বহুত আহি আছে আমৰজা বেটাৰিজ আছে মানে বস আছে এক্সাইজ ইণ্ডাষ্ট্ৰিজ আছে তাৰ পিছত হিৰো মোটৰছ আছে টিভিএছ আছে অশোক লেলেন আছে তো এনেকুৱা ধৰণৰ ডাঙৰ প্ৰতিষ্ঠানত ইনভেষ্ট কৰিছো এটো হৈছে অটোমোবাইল সেক্টৰত এতিয়া আহিল বেংকিং সেক্টৰত এলআইচিয়ে বেংকিং যেটো সেক্টৰ থাকে বেংকিং প্ৰতিষ্ঠানতো আপোনালোকৰ পইচাখিনি ইনভেষ্ট কৰিছে তো বেংকৰ ওপৰতো এলআইচিয়ে পইচা ইনভেষ্ট কৰে কেতিয়াবা মানে কি হয় এনেকুৱা কিছুমান ঘাটি বাজেট চলি থাকে বেংকত তো সেই ঘাটি বাজেট বিলাকত কি হয় সহায় কৰিবৰ কাৰণে বেংকে আকৌ নিজৰ কিছুমান অংশীদাৰ বিক্ৰী কৰি দিয়ে বেলেগলৈ গতিকে সেইখিনি কোনে লয় এলআইচিয়ে তাৰ বিনিময়ত কি দিয়ে পইচা দিয়ে তাৰ পৰা অংশীদাৰ হল নে নাই হল গতিকে ধৰি লওক এতিয়া যদি ধৰি লওক কিছুমান এটা বেংক এবিসিডি ধৰি লওক XYZ এটা বেংক ঘাটি বাজেটত চলি আছে ঘাটি বাজেটত চলি থকা বেংকটো যদি ঘাটি বাজেটত চলি থকা বেংকটোত কি কৰিব এলআইচিয়ে সহায় কৰে তো তাৰ বিনিময়ত কি কয় এলআইচিয়ে তাৰ এটা অংশীদাৰ কাঢ়ি লয় গতিকে সেইখিনি অংশীদাৰ এলআইচিয়ে লৈ ল'ব তো যেতিয়া সেই বেংকটো মানে পুৰা মুনাফা যেতিয়া এদিন সেই পইচাটো পাই বলে যেতিয়া বেংকটো ডাঙৰ হৈ যায় বিনিময়ত বেংকটো লাভ হ'ব ন কাস্টমাৰ যিমান বাঢ়িব পইচা হিমান ইনভেষ্ট কৰিব যেতিয়া লোন ল'ব সেই বেংকৰ পৰা তো হিমান এটা বেংক কি হৈ যায় ডাঙৰ হৈ যায়গৈ তো তেনেকৈ যেতিয়া চলি গৈ থাকিব যেতিয়া বেংকটো লাভ হ'ব তেতিয়া কি হয় এলআইচিয়ে তাৰ পৰা কিছুমান সেই বেংকটো যিমান লাভ হ'ব এলআইচিও সিমানখিনি টকা পায় গতিকে খুদ পায় এলআইচিয়ে তো এনেকৈ এলআইচি বিলাকে কাম কৰে এতিয়া বেংকৰ ক্ষেত্ৰত এলআইচি কি বেংকত ইনভেষ্ট কৰে SBI কৰিব HDFC বেংকত ইনভেষ্ট কৰিব কোটেক মহিন্দ্ৰা বেংকত ইনভেষ্ট কৰে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ইণ্ডাছলেণ্ড বেংকত ইনভেষ্ট কৰিব য়েছ বেংক আছে বন্ধন বেংক আছে তো এনেকুৱা ধৰণৰ বেংকৰ প্ৰতিষ্ঠানত কি কয় এলআইচি আপোনালোকৰ পইচাখিনি ইনভেষ্ট কৰিব তো ইয়াৰ পৰা বহুতখিনি মুনাফা হয় আপোনালোকে কি কয় ভাবিব নোৱাৰিব বহুতখিনি উপাৰ্জন কৰে এলআইচিয়ে কেৱল আইটি সেক্টৰত ফাৰ্মা সেক্টৰত আৰু বেংকিং সেক্টৰতে পইচা ইনভেষ্ট নকৰে অইলৰ ক্ষেত্ৰতো ইনভেষ্ট কৰিছে এলআইচিয়ে অইলৰ ক্ষেত্ৰতো ইনভেষ্ট কৰিছে অইলৰ ক্ষেত্ৰত কি ইনভেষ্ট কৰিছে এটো ONGC অইল ইণ্ডিয়া এণ্ড ইণ্ডিয়ান অইল তো এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানত ইনভেষ্ট কৰিছে তাৰ পিছত পাৱাৰ গ্ৰিড আছে পাৱাৰ গ্ৰিড এটো এটো বিজুলী সাপ্লাই কৰে পাৱাৰ গ্ৰিড এটো বিজুলী সাপ্লাই কৰে মহানগৰ গেছ ইন্দ্ৰপ্ৰস্থ গেছ তো এইবিলাক ডাঙৰ চিটিত আছে বম্বাই বেংগলোৰ এইবিলাক আছে তো ইন্দ্ৰপ্ৰস্থ গেছ মহানগৰ গেছ এইবিলাক তাত আছে তাৰ পিছত মেটেলৰ ক্ষেত্ৰত আপোনালোকৰ এলআইচিয়ে ইনভেষ্ট কৰে বেদান্তা মেটেল JSW মেটেল তাৰপিছত ষ্টিল অথৰিটি অফ ইণ্ডিয়া যেটো সেল বুলি কয় তাত ইনভেষ্ট কৰিছে আপোনালোকৰ পইচাখিনি তাৰ পিছত বাটাৰ ইণ্ডিয়া যেটো চেণ্ডেল হয় তাত ইনভেষ্ট কৰিছে বাটাৰ ইণ্ডিয়া তাৰপিছত বাৰ্জাৰ পেইন যিবিলাক পেইন কৰে যে কালাৰ কয় বাৰ্জাৰ পেইন তাত ইনভেষ্ট কৰিছে তাৰ পিছত টাইটেন যেটো ঘড়ী কোম্পানী হয় টাইটেন তাৰ পিছত আল্ট্ৰাটেক সিমেন্ট যেটো সিমেন্টৰ কোম্পানী হয় আল্ট্ৰাটেক সিমেন্ট তাৰ পিছত HUL মানে হিন্দুস্তান ইউনিলিভাৰ যিবিলাক আমি প্ৰডাক্ট ক্ৰীম হওক শ্যাম্পু হওক সাবুন হওক যিবিলাক ব্যৱহাৰ কৰো যে হিন্দুস্তান ইউনিলিভাৰ আন্ডাৰ যিবিলাক প্ৰডাক্ট আহে সেইবিলাকৰ ইনভেষ্ট কৰিব তো এলআইচিয়ে এনেকুৱা ধৰণৰ ডাঙৰ প্ৰতিষ্ঠানতে এলআইচি কি কৰে আপোনালোকৰ পইচাখিনি ইনভেষ্ট কৰে তো আপোনালোকে ধৰি লওক 1 লাখ টকা দি ইনভেষ্ট কৰিছে 30 বছৰৰ কাৰণে ফিক্সড ডিপোজিট তো সেই আপোনালোকৰ 30 বছৰ মত কিমান দিব এলআইচি 1 কোটি টকা দিব 1 কোটি টকা আপোনালোকক দিওঁতে এলআইচি একো না যায় তো এলআইচিয়ে প্ৰত্যেক দিনে এলআইচি উপাৰ্জন কৰে ভাবি চাওক আপোনালোকে জাস্ট 1 কোটি টকা দিছে 1 লাখৰ বিনিময়ত 1 কোটি টকা দিছে কিন্তু তাৰ বিনিময়ত এলআইচি 100 কোটি টকা উপাৰ্জন কৰে আপোনাক 1 কোটি টকা দিওঁতে কিমান টকা যায় একো না যায় তো এলআইচি এনেকৈ বহুত টকা উপাৰ্জন কৰে তো এনেকৈ এলআইচিয়ে আপোনালোকৰ পইচা থ্ৰুয়েদি আপোনালোকৰ পইচাই সেই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব আমিও ইনভেষ্ট কৰিছো শ্বেয়াৰ মাৰ্কেটত কিন্তু আমি
কি কৰিছোঁ ডাইৰেক্টলি ইনভেষ্ট কৰা নাই কাৰণ আমি ৰিস্ক ল'ব নোৱাৰোঁ গতিকে সেইখিনি ৰিস্ক কি কৰিছে LIC ৰিস্ক লৈছে গতিকে আমি ইনডাইৰেক্টলি কি কৰিছোঁ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছোঁ গতিকে আমি ভাবোঁ যে আমি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছোঁ নহয় কাৰণ আমাৰ পইচা LICত সোমাই আছে গতিকে আমিও শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছোঁ কাৰ থ্ৰুৱেদি LIC থ্ৰুৱেদি গতিকে LICয়ে এনেকৈ আপোনাৰ টকাৰ দিয়ে টকাৰ উপাৰ্জন কৰে গতিকে বৰ্তমান যিটো LICত যিখিনি এজেঞ্চি কাম কৰি আছে যিবিলাক এমপ্লয়মেণ্ট আছে LICত তো 2019 মতেতো 1,11,000 কিমান কাষ্টমাৰ কি কয় কি আছিলে এইটো এমপ্লয় আছিলে গতিকে বৰ্তমানটো 2.5 লাখ হ'ব পাৰে 2.5 লাখ হৈ গৈছেগৈ 2020 চনত যিখিনি হৈ যায়গৈ কাৰণ কমিব পাৰে কাৰণ কৰোনা পেণ্ডামিকৰ সময়ত বহুতো চাকৰি হেৰুৱাইছে কি কয় তাৰ ফলত GDP ডাউন হৈ গৈছে ফলত মানুহৰ পইচা নোহোৱা হৈছে কাৰণে LICত অলপ পইচাটো কমি গৈছে যিখিনি পইচা আছে LIC বহুতখিনি টকা উপাৰ্জন কৰিছে তো LIC কেতিয়াও নমৰে এইটো আপোনালোকে ভাবিব নালাগে LICত আপোনালোকৰ পইচাখিনি সুৰক্ষিত হৈ আছে গতিকে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এনেকুৱা ইনফৰমেশ্যন ভিডিঅ'ৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুবৰ্গসকলে সকলো সৈতে শ্বেয়াৰ কৰিব পৰিয়ালবৰ্গত যিমানখিনি মানুহ আছে সকলোকে শ্বেয়াৰ কৰিব তো আজিলৈ ইমানেই ধন্যবাদ জয় অসম